বেংগলত অভিষেক বেনাৰ্জী প্ৰহিত হোৱাক লৈ কিছুমানৰ আনন্দৰ সীমা নাই। কিয় আক্ৰমণ হ'ল আছো তাৰ আগত এটা প্ৰশ্ন। এজনে আনজনক কৰা আক্ৰমণতো কেনেকৈ ইমান আনন্দিত হয়? ৰাজনীতিত বিৰোধীক ৰাজনৈতিকভাৱে ভেটিহীন কৰিব লাগে। পাৰপিট কৰাটো গুণ্ডাগিৰিহে। পূৰ্বে হাজাৰ বেয়া কৰিলেও গুণ্ডাগিৰিত লিপ্ত হ'লে শোভা পায়নে? সংস্কাৰী বিজেপিৰ ক্ষেত্ৰত মুঠেও শোভা নাপায়। দেশত তুলপাৰ লগোৱা কাণ্ডত মমতা বেনাৰ্জীয়েও প্ৰতিক্ৰিয়া দিছে। राहुल गांधी ने मेरे को फोन किया था, उन्होंने कहा दीदी कोई ममता जी कोई जरूरत है तो मेरे को बताना तो मैं उसको हैदराबाद में ले जा सकते हैं और कोई भी जगह पे। ये राहुल जी मेरे को फोन पे बताया। বিক্ষিপ্ত ঘটনাত ভাজপা কৰ্মী স্পষ্ট জড়িত, কিন্তু নীৰৱ কেন্দ্ৰীয় নেতৃত্ব। বিপৰীতে ভাজপা নেতাই আম খাই ফুৰিছে, মনকিবাত কৰি ফুৰিছে। गर्मी आते ही एक और चर्चा हर घर में शुरू हो जाती है और वो है आम। মানুষ নমস্কার করছে, বিজেপির গায়ে জ্বালা হচ্ছে। দেখুন মানুষ নমস্কার করছে, মানুষ নমস্কার করছে।